হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক জনাইছোঁ স্বাগতম। ৰাতিপুৱা শুই উঠিয়ে কলেজ যাবলৈ ওলাইছোঁ। ইয়াৰ কাৰণটো হ'ল মোৰ দেৰিকৈ উঠাৰ অভ্যাস আছে। কলেজ যাবলৈ মনেই নাযায়, কিন্তু নগ'লেওতো নহ'ব ন। তেনেকুৱাতে আকৌ মিষ্টাৰ আহি মোক আমনি কৰিবলৈ ল'লে। এনেই দেৰি হৈছে, তাক পিছে খেদি দিলোঁ দেই। আজি কেইবাদিনো হ'ল কলেজ যোৱাই নাই, সেই বুলি ভাবি আজি বোলো এবাৰ দেখা দি আহোঁ, কাৰণ সদায় নগ'লেতো নহ'ব, যি গতিকে এক্সামো আহি আছে। ঘৰৰ পৰা ওলাইয়ে মই টমটমত উঠিলোঁ। ৰাস্তাবোৰ ইমানেই বেয়া যে কঁকাল মোৰ বিষ উঠি গৈছে। আৰু কলেজ আহি পোৱাৰ পিছতেই বৰষুণ দিলে আৰু মই ধুনীয়াকৈ 2টা ক্লাছ কৰি ঘৰ যাবলৈ ওলালোঁ। আৰু চাইছোঁ যে বৰষুণ কমাই নাই। আৰু লগৰকেইজনীক ভিডিঅ'ত উলিওৱা নাই, কাৰণ সিহঁতে লাজ কৰে। নেক্সট ভিডিঅ'ত নিশ্চয় উলিয়াম। আৰু বৰষুণ কমাৰ পিছতেই মিষ্টাৰে মোক নিবলৈ আহিলে আৰু আমি ধুনীয়াকৈ ঘৰ আহি পাই গ'লোহি। ঘৰ আহি পায়েই জল্দি হাত মুখকেইটা ধুই ল'লোঁ, কাৰণ পেটত নিগনি দৌৰি আছে, মানে ভোক লাগিছে। সেইবাবে গাখীৰতে অলপ কৰ্ণফ্লেক্স লৈ খালোঁ। খাই কৰি উঠি ওচৰৰে বমা এজনীৰ ঘৰলৈ গৈ থাকোঁতে শিলিখা গছ এজোপাৰ তলত শিলিখা পৰি থকা দেখিলোঁ। সেইবাবে তাৰে এটা বুটলি খালোঁ আৰু বৰমাহঁতৰ ঘৰ আহি পালোহি। আৰু বাকীখিনি নেক্সট ভিডিঅ'ত দেখাম। তেনেহ'লে আজিলৈ বাই বাই। নেক্সট এটা মিনি ব্লগত লগ পাই আছোঁ।